আহি আছে আমাৰ কৰ্ণেল, এইটো মেজৰ, এইটো লেফটেনেণ্ট। অনিলা যে একজনী সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। আহি আহি আমাৰ নামঘৰ গেট পালোহি। চাই লওক পুৰা যা যোগাৰ কৰি আছে বাইদেউ কেইজনীয়ে। চাই লওক আজি আমাৰ ভাওনা এয়া। চাকি জ্বলোৱাৰ কাৰণে পুৰা যা যোগাৰ কৰি থোৱা হৈছে। এয়া চাই লওক ৰাতিকে এডোখৰ দেখুৱাই আছোঁ আপোনালোকক, কেনেকুৱা লাগে চাই থাকিব। কি সুন্দৰ এটা দৃশ্য চাওক, ৰাস্তাটো মানে নামঘৰৰ পৰা গেটৰ পৰা নামঘৰলৈকে পূৰা চাকি জ্বলোৱা হৈছে। এইটো আমাৰ যুৱ সংঘৰ ফালৰ পৰা। চাওক কি এটা সুন্দৰ দৃশ্য। আমি পাই গ'লোহি আমাৰ নামঘৰ, চাই লওক। দি দিলে চবকে, গ্ৰুপত আছে নহয়। এতিয়া এয়া পুৰা স্মৃতি দমন হৈছে। আহি আছে আমাৰ কৰ্ণেল, এইটো মেজৰ, এইটো লেফটেনেণ্ট। কাকাসকল, ইয়ে আমাৰ কোন দাদা কৈ দিয়া, ইয়ে ইনষ্টা একদম পুৰা ভাইৰেল মানুহ হয়। এইটো আমাৰ কোন কৈ দিয়া, এইটো আমাৰ ৰজনী, এইটো আমাৰ কেণ্ডিছ, এইটো আমাৰ কি আছিলে পাগলো, ই আমাৰ কি আছিলে মেজৰ, আমাৰ কৰ্ণেল, এই লেফটেনেণ্ট। চাই লওক আমাৰ পুৰা গেংষ্টাৰ সেইকেইটা দেই। বাইদেউ কেইজনী পুৰা মনে মনে আহি ৰিলচ বনাই আছে। এইকেইজনী পুৰা ৰিলচ বনাই আছে দেই। মেইন গেট আমাৰ ভাওনা, চাই লওক। ফাইনেলি আহি পাই গ'লোঁ নামঘৰ। চাই লওক পুৰা নামঘৰ পৰিৱেশটো চাওক। কি সুন্দৰ এটা পৰিৱেশ চাওক। এতিয়া ইয়াত পেইণ্ট কৰি আছে আৰ্ট, ইয়াত আৰ্ট চলাই আছে। চাই লওক ইয়াৰ পৰা নৰকাসুৰ বনাই আছে। এতিয়া ড্ৰেছ পিন্ধাই থকা আছে আমাৰ প্ৰভুক নহয়। প্ৰভু ৰেডি হৈ গয়া, ये আমাৰ কৃষ্ণ ৰেডি হৈ গ'ল। এবাৰ ফাৰ্ষ্ট
অনিলা যে একজনী চাওঁ মলি এইকেইটা আমাৰ আদি ৰজাও ৰাণী আমাৰ বৰুণ দেৱতা এইটো আমাৰ গেলুৱা সিং ইন্দুমতী